বন্ধুসকল কেনে আছে আপোনালোক আশা কৰোঁ সকলোৱে ভালে আছে আৰু আপোনালোকে এতিয়া জানে আজি হৈছে 6 তাৰিখ আৰু হৈছে কালি 7 তাৰিখ কালিৰ পৰা হোলি আৰু মানে আজি গৈ আছোঁ মানে দেউল মন্দিৰলৈ ইয়াতে বোলে বাবুন পৰা হ'ব আজি সন্ধ্যা তাতে গৈ আছোঁ মানে আৰু তাতে গৈ আপোনালোকক দেখুৱাই আছোঁ আৰু এইফালে এইটো মানে ইয়াতে বাবুন পৰা হ'ব সন্ধ্যা মানে মই নাহোঁ বাৰু আৰু সেইকাৰণে এতিয়া আহি The next day. গাইজ মোৰ ফালৰ পৰা মানে সকলোকে হেপী হোলী মানে শুভেচ্ছা জনালোঁ আৰু সকলোৱে হোলী খেলক আৰু পূৰা তো এইফালে মন্দিৰতো আহিছোঁ আৰু এইটো মন্দিৰটো আৰু এইফালে ইউটিউবাৰো আহিছে মানে A to Z and ট্ৰেভেল ব্লগছ আৰু এইটো তো মানে মন্দিৰতো আহি পালোঁ আৰু এইফালে সকলোৱে মানে সেৱা কৰাত ব্যস্ততা পূৰা লাইন পাতিব লগা হৈছে মানে সেৱা কৰিবলৈ তো মানে এতিয়া ময়ো সেৱা কৰিবলৈ যাওঁ তো মানে এইখনে ষ্টেটখন আৰু ইয়াতে আজি ৰাতি গান হ'ব কি গান হয় আপোনালোকক দেখুৱাম নিশ্চয় আৰু এইফালে মন্দিৰটো এইটো আৰু এই থিয়েটাৰখনে আজি ৰাতি হ'বলৈ গৈ আছে আৰু এইখনে মানে ষ্টেজখন পিছৰ পৰা এবাৰ দেখুৱাই দিলোঁ আৰু অলপ দেৰিকৈ মানে থিয়েটাৰো আৰম্ভ হ'ব A few moments later. আৰু মানে ইফালে থিয়েটাৰখনো আৰম্ভ হৈ গ'ল The next day. আৰু কালি ৰাতি থিয়েটাৰ চাই আজি গৈ আছোঁ মানে মেলা চাবলৈ আৰু কালি থিয়েটাৰখন ইমান ভালো হোৱা নাছিল সেইকাৰণে সোনকালে আহিলোঁ তো বৰ্তমান গৈ আছোঁ মানে মেলা চাবলৈ মানে দুহেলা থিয়েটাৰখন আছিলে আৰু ইমান এটা ভাল নালাগিল কিবা চাই এনেই গান কেইটামান চাই ভাল লাগিছিলে কিন্তু কি ইয়াৰ ইফালে এইটো যে ট্ৰেভেল ব্লগছো আহি পেলাই মানে আপোনালোকে এটা চিনেমেটিক শ্বট দেখি লওক তো চাওক মেলাখনত মানে যোৱা ৰাস্তাটো এই দি ঘূৰি যাব লাগিব মানে সেইফালেদি গ'লে মানে 4 কিলোমিটাৰমান হ'ব আৰু ইদি গ'লে মানে শ্বৰ্টকাট ইফালে 1 কিলোমিটাৰমান হ'ব এই ইয়াৰ পৰা এই ইয়ালৈকে 1 কিলোমিটাৰ মানতে গৈ পাম সেইকাৰণে সোনকালে যাব লাগে তো সেইকাৰণে মানে শ্বৰ্টকাট ৰাস্তাই মানে গৈ আছোঁ আৰু ফাইনেলি আহি পালোঁ আৰু এইফালে মানে আগত গৈ আপোনালোকক দেখুৱাই আছোঁ পূৰা মানুহ ভিৰ হৈছে আৰু আহি দেখিলোঁ যে এইফালে পূৰা নাম হৈ আছে আৰু এইফালে অলপ মেলাও ঘূৰিলোঁ আৰু ইফালে মানে য'ৰ পৰা সেইবোৰ আনিছিলে মানে তাতে আৰু লৈ গৈ আছে তো চাওঁ ভিৰৰ পৰা হ'লোঁ আৰু মানে এতিয়া ঘৰত যাব লাগে আৰু মানে মেলাও চেচ মানে সকলো দোকানবোৰে ঘৰলৈ গৈ আছে মানে সন্ধ্যা হৈছে আৰু সন্ধিয়ালৈকে ইয়াতে থাকিব নিদিয়ে মানে ইয়াতে হাতী ওলাই সোনকালে যাব লাগিব আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকক